নমস্কাৰ প্ৰিয়মজানবীৰ ব্লগ এণ্ড ৰেচিপিলৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ ওচৰলৈ এটা ফুলা ফুলা বঠুৱা শাকৰ পুৰি লৈ আহিছোঁ। আহকচোন মই এই বঠুৱা শাকৰ পুৰিটো কেনেধৰণৰ বনালোঁ আপোনালোকেও এবাৰ এই ৰেচিপিটো চাব। এইখিনি বঠুৱা শাক, এইখিনিক আমি গাঁৱলীয়া ভাষাত জিলমিল শাক বুলিও কওঁ। এই শাকখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া অলপ কাটি লৈ মিক্সিত এটা পেষ্ট তৈয়াৰ কৰি ল'ম। এনেধৰণৰ কাটি ল'লোঁ। এতিয়া মিক্সিৰ বাতিটোত ভৰাই ল'ম। এনেদৰে বাতিটোত ভৰাই ল'লোঁ। এতিয়া ইয়াত অলপ পৰিমাণে আদা দিছোঁ। কেঁচা জলকীয়াও দিব পাৰে, মই নাই দিয়া। অলপ পানী দি পেষ্ট তৈয়াৰ কৰি ল'ম। পেষ্ট তৈয়াৰ হৈ গ'ল। এতিয়া এইখিনি অন্য এটা বাচনত এনেদৰে ঢালি দিম আৰু বাতিটোত লাগি থকাখিনিত অলপ পৰিমাণে পানী দি ৰাখি দিম, প্ৰয়োজন হ'লে ব্যৱহাৰ কৰিম। এতিয়া ইয়াত অলপ পৰিমাণে নিমখ দিম। মই পেষ্টটো তৈয়াৰ কৰোঁতে নিমখ দিয়া নাছিলোঁ। পেষ্টটো তৈয়াৰ কৰোঁতে নিমখ দি ল'ব পাৰে একেবাৰে। ইয়াত এতিয়া আটা দি ৰুটি মঠাৰ নিচিনাকৈ, ৰুটি বনাওঁতে যেনেকৈ আটাটো মাৰা হয় তেনেদৰে মঠি ল'ম। এনেদৰে মঠি আছোঁ। এনেকুৱা জোখত হ'লে এতিয়া অলপ পৰিমাণে আটা দিব লাগে। এতিয়া এনেদৰে মঠি ল'লোঁ। এইখিনি এতিয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম। 10 মিনিটৰ পাছত ঢাকনখন গুচাই দি এনেদৰে সৰু সৰু লাডু বনাই লৈ বেলি ল'ম পুৰিৰ আকাৰত। তেল গৰম হ'বৰ কাৰণে কেৰাহী এখন পাতি দিছিলোঁ। তেল গৰম হোৱাৰ লগে লগে বেলি ৰখা পুৰিটো ইয়াত দি দিলোঁ। এইটো এনেদৰে গেছটো মিডিয়াম ফ্লেমত ৰাখিয়েই ভাজিব লাগে। গেছটো হাই ফ্লেমত দিলে ৰঙা পৰি যাব আৰু কেঁচা শাক যেতিয়া এইখিনি এটা গন্ধ আহিব পাৰে। এনেদৰে আটা মঠাৰ পেষ্টটো সিজাইও মিক্সিত পিচিব পাৰি, কিন্তু মই সিজাই লোৱা নাই, কেঁচাকেই পিচি লৈছোঁ। এই শাকবিধ এনেকুৱা ছিজনত, ঠাণ্ডাৰ দিনত বিশেষকৈ বাৰীৰ য'তে ত'তে হয় আৰু বজাৰতো পোৱা যায়। এনেদৰে আনি আপোনালোকেও এবাৰ পুৰি বনাই খাবচোন, বা পৰঠাও বনাই খাব পাৰি। মই এনেদৰে পুৰিয়ে খাই বেছি ভাল পাওঁ। বাকী থকাখিনিও এনেদৰে ভাজি ল'লোঁ। এইটো চাহৰ লগত নহবা শুকান ভাজি, চাটনি, টমেটো চচৰ লগতো খাব পাৰি। মোৰ ল'ৰাই টমেটো চচৰ লগতে খাই ভাল পায়। এয়া খোৱাৰ উপযোগী হৈ গ'ল। ধন্যবাদ আৰু কেনে পালে জনাব।